মই বজাৰতে যাব লাগে। সেইদিনাখনে যে আপোনাক বজাৰৰ পৰা কিবা বস্তু আনিব দিছিল, তোমাক মনত আছে না? দে হ'ব দে। তুমি এটা কথাতে লাগি থাকা নে? আপুনিও নিবিচাৰে? তাড়াতাড়ি। বাপ্পা হচোন। মাই চিলে মাই, তই আজি বজাৰত যাবি নে কি? মাছ মাংস আনিব লাগিব নেকি? বনাব বুলি ভাবছা নেকি? এতিয়া মেখেলা চাদৰ এইটো সুধি আছো, কিয় দিয়া নাই? দেখোন মেখেলা চাদৰ আছে, এনে অলপমান পইচা টান পৰি আছে, ইমান দেৰিকে আনি দিলে নহ'ব। তোৰ যি ইমান পইচা টান পৰি আছে, এনেকে মেখেলা চাদৰ আনি দিলি। একো নাজনো, বজাৰ গেলি মোলৈ মেখেলা চাদৰ একযোৰ আনি দিবাই লাগিব। হয় নেকি? তেতিয়াহ'লে মই বজাৰতে নাযাওঁ দে। বেটা সন্ধিয়া কেইখন হত আনবাৰ লাগি কিমান দিন হলে? সৰু বাৰা তোক ইমান ডাঙৰ দীঘল কৰিলো, এতিয়া মায়েৰে আনি দিব লাগিতো পইচা নাই। এনেহেন কথা নহয়, তই কিয় বুজি নাপা? মইতো তোক আনি নেদাও বুলি কোৱা নাই, এইকেইদিন পইচা নাই কাৰণেহে। বজাৰ গেলি মোক মেখেলা চাদৰ একযোৰ আনি দিবাই লাগিব। আনি দিবা পাৰে যেতিয়া মোকো একযোৰ আনি দিবা লাগিব। কিন্তু আজি মেখেলা চাদৰ আনি নিদিলে কথা বেয়া হৈ যাব। আজি ভাতকেইটা খাব পামনে? টাইম লাগে না ভাতকেইটা বনাওঁতে। তাৰি লৈ আনা, ভোক লাগছি মোৰ। হে দিয়া, ভাতকেইটা হৈছে, হাত ভৰি ধুই আহক। ৰবা তেনেহ'লে। আপুনি বজাৰত নাযায় নেকি? ভাত দিওঁতে ইমান দেৰি কৰা, বজাৰ খাবলৈ শেষে হ'ব। বজাৰ যদি ভাঙবা হৈছে, ভাত খাব নালাগে দিয়া। আগে মোৰ বস্তুখিনি আনি দিয়া, সেইকাৰণে ভাত খাব যাম। দুখনমান আঞ্জা বনাই থৈ দিম। তহঁতৰ মোৰ প্ৰতি গুৰুত্ব নাই, যদি এনেকে চিন্তা কৰা, খাওঁ যা ভাত, বজাৰতো নাযাওঁ। বজাৰ যাই মেখেলা চাদৰ আনবা নাপাহৰিবি কিন্তু। একযোৰ নহয় দুযোৰা আনি দিম দে, লাগি মেক্সি এটাও আনি দিম, পিন্ধি ঘূৰি ফুৰিব। তই কিবা বাপাক আনবা দিছা নেকি নে? মই এটা মেখেলা চাদৰ আনবা দিছো। মই যিদিনা কিবা এটা আনবা নাই, তুমিও নহয় কিবা এটা কিবা আনবা দিবিয়ে। বাই পেলাই ঘৰত কেইযোৰ কাপোৰ লৈছিলি? ছোৱালীটোক তই বৰবাদ কৰিব খুজিছা। প্ৰত্যেক বজাৰতে কিবা নহয় কিবা আনবা লাগে। বিয়া কৰিছিল আনি দিবাই লাগিব। এনেদৰে যদি কিয় বিয়া কৰিছিলে? এনেকুৱা বস্তু দিছিল ধৰি কাপোৰ একযোৰ সুধি আছিলো, দিয়া নাই। দেউতাক ধৰি কথা নকবি, মোৰ দেউতা তোমালোকৰ ঘৰত খাব অহা নাই। কেতিয়াবা বাপেৰে কথা কৈছা, বাপেৰে ডাঙৰ মানুহ কেনেকুৱা সন্মান কৰিব লাগে শিকোৱা নাই। যদি বাপেৰ ঘৰত সুখী আছিল, এখন ঘৰতকে বিয়া হৈছে। এখন ঘৰতে দেউতাৰ ঘৰতে সুখী আছে, ঘৰত গুচি যাবি। আমাৰ দেউতাই ডাঙৰৰ লগত কেনেকুৱা সন্মান কৰিব লাগে শিকিছি। আপুনি ডাঙৰ মানুহ হয়ো, ভাল ব্যৱহাৰ কৰিমে। ইমানে যদি বেয়াই পায় তেনেহ'লে মই এখন ঘৰত নাথাকিম। বাপ্পা কি বলছি, ৰাতি তেল চৰা সকলক মাল খুৱাব লাগিব। আজি কোনে খাব লাগে? জোনালী, পানী এক গিলাচ আনচোন। কিবা আনিব দিছিলো, আনছানে? কাপোৰ লাগে দি আছো।